গুড মৰ্ণিং এভৰিৱান। মই মৃগাক্ষী মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। জগাই আছোঁ ৰাতিপুৱাৰ পৰা আৰু দুখনকৈ যদি কাপোৰ লয় সিনো ক'ত উঠিব পাৰিব। অলপ মৰম কৰি তাক হাঁহিটো আনি তাক উঠাবলৈ চেষ্টা কৰি আছোঁ আৰু বেটা উঠোঁতে বৰ সময় লাগে। অলপ মৰম কৰি কৰি তাক আনিবলগীয়া হয় আৰু হাঁহিটো মাৰিলে বৰ ভাল লাগে দিনটোলৈ। শুই উঠিয়ে মুখ হাত ধুৱাই তাক অকণমান কুহুমীয়া পানী দিবলৈ অভ্যাস কৰিছোঁ আৰু সি সদায় কুহুমীয়া পানীকণ খাই দিনটো আৰম্ভ কৰে। আৰু গা পা ধুৱাই আনিলোঁ, স্কুললৈ যাবলৈ ৰেডি হ'ব লাগিব আৰু দেৰি হৈছে। তাৰ যে কি দুষ্টামি! Dummy wing. Hi. কাব্যনীল স্কুললৈ ৰেডি। খোলা খোলা। Baby. C for cat. D for dog. E for eagle. F for fish. G for gun. গট মানে কি? Chocolate. ছাগলী। H for Hen. হেন মানে কি? কাব্যনীল আৰু মই ক'ত আছোঁ চাবচোন দেই। বগলী সবাহলৈ নগলি কিয়? এয়া আছোঁ আমাৰ মাৰ ঘৰৰ বাৰীত। বগলী সবাহলৈ নগলি কিয়? Boga. অলপ কমলা খাবলৈ দিলোঁ। আমাৰ কাব্যনীলৰ কমলা বহুত প্ৰিয় আৰু সি বহুত ভাল পায় কমলা খাই, সেইবাবে কমলা খাই আছে। আৰু এইফালে আছে মূলা ভাজিৰ লগত মাছৰ খোলা। এয়া আৰু এইফালে আছে মাছৰ জোল জাতিলাওৰ লগত, মোৰ বহুত প্ৰিয়। লাহে লাহে গধূলি হৈ আহিছে আৰু মোৰ চকুত দুৱাৰত নজনটো অলপ সেৱা জনালোঁ আৰু ঘৰলৈ উভতি আহিলোঁ। জাষ্ট ঘৰ আহি সোমাইছোঁহি। কাব্যনীলেও ভাগৰত বিচনাত পৰি দিছে। ভাগৰ লাগিছে নে বেটা? ৰাতিৰ সাজত অকণমান মাংস আছিল আৰু লৰালৰিকৈ ভাতকেইটা বনালোঁ আৰু ভাতকেইটা বনায়ো কাব্যনীলক খোৱালোঁ আৰু আমি খালোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালোঁ মোক জনাব দেই।